অ' আয়ুব দা হয়নে? কোৱাচোন। শিৱসাগৰৰ পৰা কৈছিলো মই। ভাই কোৱা। আপোনাৰ ফ্ৰেণ্ড হয়। থেংক ইউ ভাই। আৰু মোৰ লগতে আৰু এজন আছে মোৰ ফ্ৰেণ্ড। কোৱা। আয়ুব দা হয়নে? আয়ুব দাই হয় কোৱা। আয়ুব দা নহয়। আয়ুব দা নহয়, আয়ুবে হয় কোৱা। মজা লাগে কৈছো ভিডিঅ' চাই। থেংক ইউ ভাই। এই দোকানত ফোন কৰিছিলো। কোৱা। মোৰ চেনেল এটা আছে সৰুৱাকে, আপোনাৰ 1K মান আছে চেনেলটো ছাবস্ক্ৰাইবাৰ। তাৰ মানে প্ৰমোচন এটা কৰিব দিছিলে, পাৰিব নি বাৰু? প্ৰমোচন কেনেকুৱা প্ৰমোচন? প্ৰমোচন মানে এনেকে ক'ব লাগে যে ভাইটিটোৰ চেনেলটো আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ তলত ডেছক্ৰিপশ্যন বক্সত লিংক আছে, এনেকে মানে অলপ আৰু। পাৰি, কিন্তু তুমি মানুহটো থাকিবা নে নাথাকা? মই মানুহটো থাকিম আকৌ। লগত থাকিলে ভাল, তেতিয়া ক'ব পাৰিম। লগত নাথাকিলে এনেকুৱা ক'ব পাৰিম কোৱা। লগত থাকিম বাৰু, মই এইকেইদিন গুৱাহাটী যাম, গুৱাহাটী গ'লে আপোনাক লগ কৰিম। কেতিয়া গ'লে দি দিম আৰু এনেকৈ লগ কৰিম। আপোনাৰ ফিজটো কিমান ল'ব? এনেই ফিজ ল'বনে? কি ফিজ? এনে ধৰি লোৱা কৈ দিয়া কিবা পইচা পাতি। পইচা পাতি নাই, ফ্ৰী অফ কষ্ট। আপুনিয়ে যি অসমলৈ একমাত্ৰ অসমলৈ পইচা নোলোৱাকে প্ৰমোচন কৰিম বুলি কৈছে। মই দোকানলৈ ফোন কৰিলো দেই। প্ৰমোচন নকৰো, কিন্তু মৰম ন, তুমি কি ৰেচপেক্ট এটা বস্তু মানে প্ৰমোচন টাইপ একো নহয়, তুমি ৰেচপেক্ট এটা দিছা, এইটো মোৰ সৰু ভাইটি দিছে, তোমাক এটা কৈ দিম আৰু। এনেকুৱা মানে ভাল লাগে মানে। মই দুজনলৈ ফোন কৰিলো বোলো, মোৰ চেনেলটো এনেকে অলপ কৰিব লাগে বোলো, প্ৰমোচন বুলি নহয়, এনেই কৰিব লাগে বোলো। ক'লে ফিজটো কিমান দিবা, তাই ফিজত ধৰিলে মানে, সেইকাৰণে তোমালৈ ফোন কৰিলো বোলো, তুমি নিশ্চয় কৰিবা। চবৰে চেন্স অফ হিউমাৰটো একে নাথাকে ন, চবৰে বেলেগ বেলেগ থাকে। ঠিক আছে। তোমাৰ 20K ছাবস্ক্ৰাইবাৰ, একদম কংগ্ৰেচুলেশ্যন দেই। থেংক ইউ ভাই। কংগ্ৰেচুলেশ্যন দেই। থেংক ইউ ভাই। তোমাৰো 1K কংগ্ৰেছ। অতি সোনকালে 100K হওক, তাৰে কামনা কৰো। এনেকুৱা মৰম দি গৈ থাকা আৰু। নিশ্চয়। মই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছো। বাকী ভাত পানী খালা? ভাত পানী খোৱা নাই, উঠিছোৱে এতিয়া। আৰু নেক্সট ৰাইডৰ কিবা প্লেনিং আছে নেকি? নেক্সট এতিয়ালৈকে একো হোৱা নাই, মোৰ বাইকখন ভাল হ'লে ভাবিম আৰু এতিয়া মানে বাইক প্লেনিং কৰা নাই আৰু ৰাইডৰ কাৰণে। নেক্সট লেভেল অফিচটো মজা বনাইছে, মজা ডেকৰেশ্যন মজা কৰিছে। থেংক ইউ ভাই। ভিডিঅ' যে আপলোড কৰিছোতো। ভিডিঅ' চাইছো, কমেণ্টো মাৰিছো এটা। বাকী কথা এটা ভাবে হ'ব নি? কোৱা। মই মানে তোমাৰ লগত প্ৰেংক এটা কৰি আছিলো। তোমালোকে প্ৰেংক এটা কৰিছিলো। মোৰ চেনেলটোৰ নাম অসম ব্লগাৰ অভিজিত। আৰু মোৰ চেনেলটোৰ নাম আছামিজ চিআইডি ৰাহুল। আছামিজ চিআইডি ৰাহুল ন? কিবা কথা বিচাৰিলে? ভাই কি ধুনীয়াকে প্ৰেংক কৰিছে, মই গমেই পোৱা নাছিলো। মোৰ ফালৰ পৰা পেজ থাকিল দুটাৰে, আৰু ভালকে তোমালোকে এনেকুৱা কন্টেন্ট বনাই যোৱা, আৰু অতি সোনকালে তোমাৰো 20K হওক, 30K হওক, আৰু 100K হওক। থেংক ইউ দুটাকে। থেংক ইউ। তোমালোকে কি পইচাৰ কাৰণে প্ৰমোচন কৰা, তুমি তোমাক